আজি টপিকটো বেলেগ হয়। আজি মই বিকাশ আমিনৰ ওপৰত কথা ক'বলৈ গৈ আছোঁ। এই বিকাশ আমিন এটা ফাল্টু থাৰ্ড ক্লাছ বিকাশ আমিন ফটো। Okay. 99. है कुछ হা কাৰণে কি আৰু কোনো লজিক নাই, কথা কোনো একো নাই, যিহকে তিহকে বকি থাকে মন। This is me. 99. Yeah. এই মানে কি দেখাততো দেখিছে, গাতটো ছাল বাকলি নাই তাৰ। হা দেখিবলৈ কেনেকুৱা সি কেটেং মেটেং। হা ছাল বাকলি নাই, কলা, তাতে তাৰ গাটো সি ক্ৰীমৰ এডভাৰটাইজ দিয়ে, চিৰামৰ এডভাৰটাইজ দিয়ে। আৰু এটা চেহেৰা দেখি নহয় চিৰাম কোম্পানীয়ে ভাবিছে চাগে তাক কিয় এডটো দিব। সপোন আছে ডাঙৰ, হাতত সময় কম, মুখত আছে মোৰ গান, পঢ়াত নাই মোৰ মন লাগে। এডভাৰটাইজ দিয়ে সি। আৰু শুন, তোৰ নিচিনা এটা নহয় মই কুকুৰ বুলি নোপোছোঁ। হা আমাৰ ঘৰত এই চিকিউৰিটি গাৰ্ডকেইটা চেহেৰা তোতকৈ বহুত ভাল দেখিবলৈ, বহুত গুণে। আৰু मतलब जो सारे मिलके हमको पागल बना रहे मादर चोत के बच्चे। মোৰ কি কৈছিলি তই? অঁ মোৰ পেটটো কি পাইপ ভৰাই দিলে। তোৰ মূৰটো তোৰ চাগে নকওঁ আৰু, তোৰ চাগে গাৰ্লফ্ৰেণ্ডক কোনোবাই তেনেকৈ পাইপ ভৰাই পেট ফুলাইছিলে কাৰণে। Okay. 99. মোক কি বুলি তই মোক ৰ'ষ্ট কৰিছ? তোৰ অকাত কি আছে মোক ৰ'ষ্ট কৰা? কৈছোঁ তোৰ অকাত কি আছে মোক ৰ'ষ্ট কৰা? অকাত আছে তোৰ? নাই তোৰ অকাত মোক ৰ'ষ্ট কৰা, গম পাইছে? একো অকাত নাই তোৰ।